তেতিয়া হলে Actually, ma'am, a long time you missing. I don't know you have the house. I think you have the house. So when I seeing you, where ma'am, in that time, suddenly you turn your face, I saw. My eyes are blinding blacky, slipping my paw, leg, foot. কিয় আহিছে ইংৰাজীটোত কিবা সিম্পলকে ভুল ৰৈ গল নেকি সিম্পলকে নহয় কেকেৰা গুটেখিনিয়ে ভুলকে কৈছে আপুনি হয় আপুনিও না আৰু আমাৰ চৰ্চাও নাই আপুনি কেতিয়াৰ পৰা আকৌ আমাৰ টিউচন আৰম্ভ কৰিব কক আৰু মই টিউচন নকৰো বুলি ভাবিছো ও মেডাম হাজু কৈছো আমাক এনেকে অথাই সাগৰত নেপেলাব মানে আমি ইংৰাজীটোক লৈ বহুত সপোন দেখিছো আমাক উলিয়াই লৈ যাও বাৰু দেখা যাওকচোন কি হয় মই আজি এপাক থানালৈ যাম বুলি ভাবিছো আহক এতিয়াই নহয় অকমান দেৰিকে যাম আপুনি কৈ থাকক ওকে সি অন দা থানা ওকে ইংলিছৰ অৱস্থা আৰু বেয়া কৰি পেলালে দেই গুড মৰ্নিং কমল গুড মৰ্নিং বাইদেউ আপোনাৰ 200 টকাটো মই 2 দিনমান পিছত দিম দেই হইব তোৰ 2 দিনমান কেতিয়া আহিব গম পাইছো আৰু এই বিদ্যা শপত খাই গৈছো দিমটো কামৰ টাইমত বৰ কথা পাতি থাকা তুমি কি কথা পাতিলেনো এতিয়ানো কি কৰি আছিলা আৰে সুস্মিতা বাইদেউ সুধা প্ৰশ্নটোৰ উত্তৰ দিছো কিছুমানৰটো কামেই সেইটো ডিউটিলা হে খালি লেকচাৰ এই টুপলাটো লৈ পেলাই আইচি ছাৰৰ ৰুমলৈ আহা দেখিছে বাইদেউ আপোনাৰ কাৰণে মই মিছামিছি গালি খালো হ'ব যা টুপলাটো লৈ যা নিবতো লাগিবই সাবজেক্টটো জানো আপুনি কি কৈ আছে মিহিকে মই একো বুজা নাই ইংলিছ শিকিব লাগে মানে তই যদি হঠাৎ ফৰেনাৰ এটা লগ পাই যাও তই ইংৰাজী টকিং কৰিব পাৰিবি ইমান এক্সপাৰ্ট নহয় বাৰু কিন্তু এক্সপাৰ্ট হ'ব লাগিব অকু কাৰণ এতিয়া সায়েন্স টেকনলজি এণ্ড কম্পিটিশনৰ যুগ আমি ভাষাটো জানিব লাগিব সেইটো হয় বাৰু ভালকে শিকিব লাগিব আকৌ গতিকে আমি টিউচন ল'ব লাগিব ক'ত থানাত আকৌ কোনে শিকাব আমাৰ মেডাম এজনীক জীৱন দি থৈছো নহয় জীৱন দি থৈছে মই দেখোন দেখাই নাই অলপ দিন নাছিল কৰবালৈ গৈছিল এতিয়া আকৌ আহিছে আচ্ছা মেডামৰ স্কিনখন কেনেকুৱা বাৰু তই স্কিনত ধৰিলি যা মেকআপ আৰ্টিষ্ট নহয় জানো কাৰোবাৰ কথা ক'লে প্ৰথমে স্কিনৰ কথাটোৱে মনলৈ আহে আকৌ কিন্তু তই এতিয়া মাইণ্ডৰ পৰা স্কিনটো উলিয়াই চৰণ যুগল ভৰাই ল কাৰ মেডামৰ আহি পালে ভৰি হালত সাৱটি ধৰি গোটেই মালটো একটা চুচি পেলাবি ছাবজেক্টটো মেডামৰ ভৰিত আকৌ মই কিয় ধৰিম আমি কিয় মেডামৰ ভৰিত ধৰিম ধৰিব লাগিবই কিয় ধৰিব লাগিব তোৰ ইংলিছ শিকাৰ ইচ্ছা নাই আমি যিখিনি শিকিছিলো সেইখিনি যথেষ্ট বাইদেউ নহ'ব আৰে বহুত শিকিব লাগিব মেডাম আহিছে ভালে পাব লাগে আমি মেডামৰ পৰা বহুত শিকিব লগা আছে হয়নে ছাৰ এয়াহে জ্ঞানী ল'ৰা থেংক ইউ ছাৰ কামত ধৰ যা চা সুস্মিতা এতিয়া সায়েন্স এণ্ড টেকনলজিৰ যুগ ছাৰেতো মোক ফোন কৰি কৈছে মেডাম যদি থানালৈ আহে আমি টিউচনটো কৰিবলৈ হেঁচা দিব লাগে আমি হেঁচা দিব পাৰিম কিন্তু ভৰিত ধৰিব নোৱাৰো আৰে শিক্ষাগুৰুৰ ভৰিত ধৰিলে কি হ'ব তথাপিও নোৱাৰিম ছাৰ মই কিন্তু ধৰিম আপুনি টেনশ্যন নল'ব আগতে এই কামখিনি ধৰ যা ধৰিম কামতে ধৰিম ব্ৰাইডেল মেকআপ 4,000 টকাত নহয় আপুনি বুলিহে মই লৈছো আচ্ছা আপুনি ফাইনেল হলে মোক জনাই দিলে হ'ল আৰু ওকে হাই এইখন থানাতে কৰে হয় নতুন কেইমাহমান হ'ল তোমাৰ নাম মেৰী নাইচ নেম থেংক ইউ মই অকু বুত্ৰা থানালৈ গ'লগৈ দেখোন বৰ ধুনীয়া ছোৱালী দেই নাই কেকেৰা বুজিছে মোৰ আৰু ইংলিছ শিকাৰ ইচ্ছা নাই
ইচ্ছা পেদা কৰিব লাগিব জগাই তুলিব লাগিব হ'ব আৰু বুজিছে যিমানখিনি শিকিলো সিমানখিনি আতি গৈছে আৰু তই জীৱন সম্পৰ্কে ধাৰণাটো খুব ভুল কালিলে পৰহিলে যদি ভেকুলীৰ পিঠি নুম গজি তই এছাই হৈ যাও নেলাগিবনে ইংৰাজী দুটামান মুখত তেতিয়া দেখা যাব আৰু সময় হলে কিয় ৰৈ থাক সময়ৰ কাম সময়ত কৰ কিন্তু এটা কথা বুজা নাই আপুনি ইংলিছ শিকাত কিয় ইমান গুৰুত্ব দি আছে ভাল পাওঁ ছাবজেক্টটো শিককে অকলে আকৌ অকলে শিকাব জানো নিশিকালে নাই আৰু আমাক কি লাভ আছে আপুনি তোৰ শেষটো খুব বেয়াকে শেষ হ'ব তই চাবিচোন মই তোক কৈছিলো নহয় পানী খাবলৈ সেইটো পইণ্ট অফ ভিউৰ পৰা কৈছো তোমাৰ স্কিনখন দেখিবলৈ বৰ ধুনীয়া থেংকছ চকু কেইটাও বৰ ধুনীয়া থেংকছ তোমাক তোমাক দেখিয়ে মানে মই মেডাম কমল কি খবৰ ভাল মেডাম মেডাম এয়া আমাৰ ইংলিছ টিউচন মেডাম মেৰী মেডাম কি মেডাম বহক মানে আপোনাৰ কথাত হয় ভয় নিদিলে আপুনি সাউদিয়াত লাগি যায় বেয়া পালি মানে নহয় বেয়া পোৱা নাই হ'লেও তেতিয়াহ'লে অন্তৰৰ পৰা দিছো হয় নেকি এনেকৈ শগুনৰ খাওত বুঢ়া গৰু নমৰে হয় নেকি দাদাই মানে শগুন না ধেমালি কৰিছো দিয়ক আপুনি আকৌ বেছিয়ে বেয়া পাই গ'লগে চৰি দিয়ক এনেকে মানি ললে মোৰ ভাল লাগে মোৰ প্ৰস্তাৱটো তই সন্মতি দিলি বৰ ভাল লাগি গ'ল দেই কিয় মেডামৰ লগত 10 মিনিটমান কথা পাতি দিলো ফেচ লাগি গ'ল মেডাম ক'ত আছে বহি আছে থানাতে তই খবৰটো মোক দিব লাগে নে নালাগে সন্মতি দিলি দেই দেখা নাই চাকচোন চাক এনেকৈ হেঁচা মাৰি ধৰিব লাগেনে শ্বিলঙৰ স্কুল এখনতে আছিলো আহো কিয় গুচি আহিলে কিবা এটা ভাল নালাগিল সেইকাৰণে গুচি আহিলো গুড ডিচিশ্যন মেম একচুৱেলি মেম আমাৰ নিজৰ টেলেণ্ট বিলাক নহয় ইয়াতে থাকিব লাগে বাহিৰলৈ কিয় যাব লাগে একচুৱেলি মই কিন্তু আপোনাৰ লগত সেই কথাটো এগ্ৰি কৰো থেংক ইউ মোৰ ভাল লাগিছে এইটো কাৰণে যে ইয়ৰ থিংকিং এণ্ড মাই থিংকিং ইজ চেম টু চেম ইকুৱেল থিংকিং মেডাম আমাৰ থানাখনৰ কিবা এটা সলনি দেখিছেনে লিটল বিট কি বোলো কি ক'লে মানে অলপ সলনি দেখিছো লিটল বিট আৰু কিন্তু মই মানে এইটো বিগ বিট কৰিব বিচাৰিছো মানে মানে ডাঙৰ হে হলৰি হৰাৰ কথা কৈছে না কি কিটা বিগ বিট এনেকে হোৱাই নোহোৱাই হাঁহি থাক তুমি মানে মেডামক চিনিয়ে পোৱা নাছিলা কেনেকে চিনি পাম এদিনো লগে পোৱা নাই আকৌ হলেও তুমি ডাইৰেক্ট স্কিন আৰু চকুত ধৰিব নালাগিছিল মিহিকে মই মেকআপ আৰ্টিষ্ট নহয় জানো ইয়াত লেকচাৰ মাৰি আছো আহচোন মেডামৰ ওচৰলৈ যাওঁ কিয় টিউচন কৰাৰ কাৰণে অকণমান বাধ্য কৰা বাইদেউ যাম ৰব আছো না আহা তই ভাল লাগিছে তোমালোকক বহুত দিনৰ মূৰত লগ পাই আমাৰো ভাল লাগিছে বহুত দিনৰ মূৰত লগ পাই হয় নেকি বাকী হনুমান নৃত্য চলি আছে নে নাই চলি আছে আৰু মেডাম ইয়াক আপুনি লগেই পোৱা নাই নহয় নতুনকে জইন কৰিলে অকু ইংৰাজীত একেই মেডাম মিহিকে চৰি দেই মই মানে আপোনাক চিনিয়ে পোৱা নাছিলো তই কিবা গণ্ডগোল কৰিলে নেকি নাই একো কৰা নাই ইয়াক বনাই দিয়ক মেডাম মানে মই আপোনাক কৈছোৱে নহয় মানে ইংৰাজীত কেঁচা ইয়াক বনাই দিয়ক আমাকো লগতে আৰু অকণ বনাই দিয়ক তহঁতে মানে মেডাম আপুনি টিউচন ক্লাছটো আকৌ ষ্টাৰ্ট কৰি দিয়ক মই টিউচন নকৰো বুলি ভাবিছিলো এনেহে এপাক আহিছিলো আপোনালোকক লগ পাবলৈ প্লিজ মেডাম তেনেকুৱা নকৰিব আপুনি আমাক টিউচন কৰাবই লাগিব মেডাম আমাৰ আগ্ৰহক আপুনি নেওচা দি নেযাব মেডাম প্লিজ প্লিজ না মেডাম প্লিজ 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 মেডাম প্লিজ আমি হাত জোৰ কৰি কৈছো প্লিজ প্লিজ মেডাম মেডাম থাকক ঘৰত মানুহজনী দুদিন নাইকিয়া হওঁতে গোটেইখন গৰু গোহালি কৰি পেলাইছে মানে যাদৰাম কলিতা খুৰা আছিল মোৰ লগত মই পিছত পাতি আছো চাকৰনিহে এইখন ঘৰত এডাল লগাই দিয়ক কিয় হ'ব যাওক এজনী কিয় তাল ফাল লগাই আছা নহয় মই চাকৰনিহে ঘৰৰ কাম কৰি কৰি মই মানে তই তুমিয়ে নকৰিলে ঘৰৰ কাম কোনে কৰিব মই বান্ধি কিয় তুমিয়ে দেখোন সমাজ চাফা কৰিম বুলি ইলেকশ্যনত উঠিবলৈ আগবাঢ়ি গৈছিলা এতিয়া ঘৰখনো চাফা কৰিব নোৱাৰা হলা নে ঘৰত কি কৰিবলৈ থাকে দুটাকে ভেটাৰ গুজ কাম এটা কৰিব নোৱাৰে খাবলৈহে আহিছে হ'ব দিয়া এইখিনি মই ধুম তুমি আৰাম কৰা যোৱা নালাগে যাওক ধুব লাজ পালে
ভাল ভাল হে সুস্মিতা ছোৱালীজনীও বৰ ভাল দে অ শৰ্মাদা মিহিকে ক'বলৈ গ'লে আমাৰ ষ্টাফৰ সকলো ভাল ভাল আজি আপোনাক লগ পালো আপোনাকো ভালেই লাগিল আমাৰ লুতুকন বৰুৱাৰ কথা কিবা গম পোৱা হলে কি হল কি চিন্তা কৰি নাই ঘপককে কথা এটা মনত পৰি গ'ল লুতুকনৰ পৰা কালি মই টকা 1000 ধাৰে লৈছিলো আজি মিহিকে তাক দি দিব লাগিব আজিকালি সেইজনেও টকা ধাৰলে দিব পৰা হৈ গ'ল নেকি কিয় মোকতো দিছে শিক্ষা পালেতো চিধা হৈ গ'ল শিক্ষা পালে লুতুকনৰ লগত কিবা গণ্ডগোল আছে নেকি নাই একো নাই কিবা এটা আছে কওকচোন নাই একো নাই হে মিহিকে কিবা এটা হৈছে কওক শৰ্মাদা বেয়াকে কথাটো স্লিপ মাৰি দিলো নহয় অ শৰ্মাদা কি হ'ল নকয় কিয় একো হোৱা নাই হে কিবা এটা হৈছে কওক না তেনেকুৱা একো হোৱা নাই ঠিক আছে আজিয়ে আমাৰ ৰিলেশ্যন আৰম্ভ আৰু আজিয়ে শেষ তেনেকৈ কিয় কৈছা হে শুনা মানে এবাৰ কি হ'ল জানা এবাৰ কি বোলো ডিউটিলে নাযায় নেকি যাম কিয় লাগে নহয় যায় যদি বোলো সোনকালে ভাতকেইটাকে বাহুংগে মই বাঢ়ি দিব পাৰা তাই শুনাচোন কি তুমি নেহাক ফোন এটা কৰি কোৱা তুমি যে আহিলা ঘৰলৈ কিয় তাই লগৰ ছোৱালীজনীৰ ঘৰত কিবা অসুবিধাটো পাব পাৰে নেহালে আপোনাৰহে চিন্তা দেই বয়স হ'ল মোক তুমি লম্পট বুলি ভাবিছা নেকি নিজৰ ভণ্টি নাথাকিলেও তাইক মই ভণ্টি বুলি ভাবিব নোৱাৰো জানো যোৱা হেতা লৰোৱা নাই দে এতিয়া গন্ধ চন্ধ নাই আছেচোন এইটো মাৰিলে পুৰা গন্ধ চন্ধ যাব তুই লেডিজ পাৰফিউম কিয় লগাই আছা নহয় বাইদেউ ৰাস্তাত কুকুৰৰ পোৱালি এটা মৰি আছিল তাকে মই চাফা কৰি থৈ আহিলো সি মৰা বস্তু সানি তুই আমাৰ বস্তু লাৰিছা হাতেৰে চাবোনেদি চব হাত পাত ধুই আহিছো স্টুপিড ননসেন্স এইবোৰ বস্তু সানি আমাৰ বস্তু নাৰাৰিবি কৈ দিছো ৰাস্তাত কুকুৰৰ পোৱালিটা চাফা কৰি থৈ আহিলো সেইটো কি লেতেৰা কাম হয় দিয়ক সেইটো লেতেৰা কামেই আৰু মই যোনটো কাম কৰি থৈ আহিছো আৰু সেইটো কাম আপুনি কৰিব পাৰিব আৰে মই যদি চাফা নকৰিলো মানুহচোন গন্ধত থাকিব নোৱাৰিলো হয় দিয়ক সেইটো লেতেৰা কামেই ওপৰতে বেছি লেকচাৰ নামাৰিবি কিমান লাগাবি দে লাগা সবতে লাগা হৈ যাব বাইদেউ নালাগে কি হ'ল একো নাই দাঁত চেলাই আছা কিয় ঠাণ্ডাত আয়ো ঠাণ্ডা মই চাই আছো ইয়াৰ তেলটো দিনক দিনে বাঢ়িহে গৈ আছে কোনোবা দিনা এনেকুৱাকে ধৰিম নহয় বাপে কোন চিনি পাই যাব বাইদেউ জলপে খাব দে লওক দে এই কুকুৰপুতা জাগাতে লাগি আছিল সি ল নাখাও ল ধেমালি কৰিছো বেপাৰীৰ পৰা আনিছো হালাৰ হোমগাৰ্ড যা নিমখ অলপ লৈ আ হ'ব দে সুস্মিতা লুতু আহিছে আজি যদি ছোৱালীৰ কিবা কেছ আহে নহয় মিহিকে খুটপুচ কৰিবৰ কাৰণে লুতুক লগাই দিবা অকু তুমি কিয় লুতুৰ ফিছত ইমান ফৰি গৈছা নাই একো নাই মই মানে লুতুৰ এগেইনষ্টত প্ৰমাণ গোটাই আছো কি প্ৰমাণ গোটাইছা আছে আজি লুতুৰ এগেইনষ্টত ষ্ট্ৰং এভিডেন্স এটা পাই গৈছো মিহিকে Oh, actually, I was thinking I'm not going that side today. Let me see. If possible, then I'll try. Okay, good luck. Yeah, sure. Okay. Hey, Mohan. কি আছই Sound ifale hasun. কি খবৰ তোমাৰ আছো মোৰ দুটা চকু গীতা সোমাই কি থানাখন শেষ কিয় কি হ'ল আপুনি যে থানা পা গ'ল মই কৈছো থানাৰ পৰা পঢ়া শুনাও গ'ল ধপটনে গৈছে এনেকে ক'ব নাপায় নহয় সঁচাই কৈছো আমাৰ যে আচাই চাব ঠিকে আছে কেকেচা গাড়ী ঠাণ্ডাত পৰিছে বতাচা পপকচা কমল ছোৱালী ঠাণ্ডাত পৰিছে
মই কৈছো ছোৱালীজনী বিচাৰক কিয় এহেঁতৰ বিয়াখন পাতি দিয়ে কি যে কোৱা নহয় কি এভিডেন্স গোটাইছা তুমি হেই একো নাই ফাঁকি নিদিবা দে মই নিজ কাণে শুনিছো কি গোটাইছা কোৱা হেই একো নাই বুলি কৈছোৱে দেখোন বা যদি একো নাইয়ে তেন্তে মোৰ নামটো উচ্চাৰণ কিয় কৰিছিলা তোমাৰ নামটো মই মুখতো ল'ব নোৱাৰো নে এতিয়া ইয়াক মই ঐ কি পাতি আছিল মোৰ কথা তোৰ কথা একো ফাটা নাই সঁচা কথা কবা দেই মই এইবিলাক কিন্তু ভাল নাপাওঁ কি পাতি আছিল মোৰ কথা দৰকাৰ পৰিছে তোৰ কথা ফাটি থাকিম হয় নেকি ৰহ অ কুটা মোৰ বকুন পাতি না